হেল্ল' এভৰিৱান, কি খবৰ? সকলো আশা কৰোঁ সকলো খবৰ বহুত বেছি মজা আৰু মোৰো বহুত বেছি ভাল। আজি পিছে আম খোৱা ভিডিঅ' বনাই দিছোঁ, কাৰণ যিহেতু এনেকুৱা দিনত কুলি আম পোৱা যায়, ডাঙৰ আম পোৱা নাযায়। সেইকাৰণে লগৰ এজনীয়ে ক'লে যে দিনতে আম খাবলৈ, বাট আমি দিনত যিহেতু প্ৰেক্টিছ কৰি আছিলোঁ ডান্সৰ, সেইকাৰণে অলপমান যোৱাটো নহ'ল। ভাবিলোঁ যে খাবলৈ যামেই আজি, সেইবাবে সন্ধিয়া সময়তে আমি খাবলৈ গৈ আছোঁ। তাৰপিছত গৈ পাই আমি ৰখাত নাই, মই মানুহবোৰ অকণমান দেখাই দিলোঁ। তাৰপিছত ৰখাত নাই, ডাইৰেক্ট আম কটা লাগি গৈছে। আমি যিহেতু ঘৰত নাখাওঁ বুলি ক'লোঁ, সেইবাবে অলপমান মুকলিতে আহি ল'লোঁ। আৰু কলপাত কটাটো নহ'ল, কাৰণ সন্ধিয়া হৈ আহিছে যিহেতু, টেঙা হ'লেও আমি খামেই বুলি ভাবি পিনে সন্ধিয়াই লৈ লৈছোঁ খাবৰ কাৰণে। তাৰপিছত ৰুকি আছে, তাই কাটি আছে। তাৰপিছত মইনো কি কৰিম আৰু, মই অলপমান ভাবিলোঁ যে কেঁচা নে মিঠা আমটো অলপ টেষ্ট কৰি চাওঁ, কিন্তু বাট টেঙা নাছিলে, কেঁচাতে মিঠা সেনেকুৱাবিধ আম আছিলে, বহুত বেছি মজা। আৰু দেখিছেনে, বহুত ডাঙৰ ডাঙৰ আছিলে আমকেইটা। তাৰপিছত আৰু কি কৰিম মই, তাৰপিছত সিহঁতি কাটি আছে, মই খাই আছোঁ যিহেতু। তাৰপিছত ৰখি আছোঁ, বহুত বেছি খাওঁ লাগিছে, যিহেতু এইটো ছিজনে প্ৰথমটো আম টেঙা খাইছোঁ, সেইবাবে বহুত বেছি খাওঁ লাগিছে আমি। বাট ৰখি আছোঁ চাই। তাৰপিছত নহয়, বাট শুকান জলকীয়া দি দিয়া বদলি যদি কেঁচা জলকীয়া দিয়া হ'ল, তেতিয়া বহুত বেছি এটা ধুনীয়া গোন্ধ আহিলেহেঁতেন। বাট নাছিলে যিহেতু, কেঁচা জলকীয়া আমি দি কাম চলাই দিছোঁ। তাৰপিছত মজাকৈ আমি খালোঁ, বাট মোৰ ভিডিঅ' কৰিবলৈ নহ'ল গাইজ। মই অলপ